প্ৰকৃত অৰ্থত প্ৰেমৰ সংজ্ঞা আজিলৈকে কোনো দিব পৰা নাই আৰু নোৱাৰে। আচলতে য'ত মৰম, ভালপোৱা, শ্ৰদ্ধা, বিশ্বাস থাকিব তাতেই প্ৰেম জন্ম হ'ব। প্ৰেম মানে য'ত এজনে আনজনৰ লগত কাগজৰ ইপিঠি সিপিঠি দৰে লিপিবদ্ধ হৈ থাকে। প্ৰেম মানে য'ত দুখত লগত থাকে আৰু সুখত এক হৈ এজনে আনজনৰ আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে। প্ৰেম মানে য'ত এজনে আনজনৰ হেৰুৱাৰ ভয় থাকে। কাৰোবাক ভালপোৱা মানে কিন্তু প্ৰেম নহয়। যদি এজন আনজনৰ প্ৰতি বিশ্বাস নাথাকে তেতিয়া সেই প্ৰেমৰ কোনো ভৰসা নাথাকে। যেনেকৈ বিশ্বাসে বিশ্বাসক জীয়াই ৰাখে, যেনেকৈ মৰমে মৰমত জন্ম দিয়ে, তেনেকৈ প্ৰেম এজনৰ আনজনৰ প্ৰতি থকা আকৰ্ষণ ভক্তি জন্ম দিব লাগিব। প্ৰেমত ধনী দুখীয়া উচ্চ নীচ এইবোৰৰ মেটাৰ নকৰে। আপোন যিমানেই দুখীয়া হ'লেও আপোনাৰ ভালপোৱা জনে আপোনাৰ ভাল পাবই। শেষত মই এইটোৱে কথা ক'ব বিচাৰোঁ যে মাকে সন্তানৰ দিয়া প্ৰেৰণা জ্ঞানৰ দৰে প্ৰেমিকে প্ৰেমিকক দিয়া সন্তানৰ প্ৰেৰণা দেখিবা প্ৰেম আজিও চিৰযুগমীয়া আৰু প্ৰকৃতি জগতত জিলিকি আছে।